তো হাই ফ্রেন্ডস ওয়েলকাম টু মাই চ্যানেল মিনমস ব্লগস আশা মি আৰু এতিয়া ৰাতিৰ সময় দেখা পাইছে প্ৰায় 9:43 আৰু এই ৰাতি বৰ্তমান আমি গৈ আছো বৰমবলৈ কিয় গৈ আছো তো সকলোখিনি কৈ আছো বাৰু আপোনালোকক মানে বৰমবলৈ এইকাৰণে গৈ আছো আমাৰ যিহেতু বেতালদাহত যে আছে তো বেতালদাহত আহিছে বৰমত মানে ৰাতি নাইট কেম্পিং কৰি আছে তাকে মোক এবাৰ ফোন মাৰিছিল তো একবাৰ ভাবছো চাই আহো বা একবাৰ মাতটো লগে আহো যিহেতু আহিছে বা যিহেতু ৰাতিপুৱা কলেজ চলেছো যাব লাগিব তো নৰবা পাৰিম ৰাতিপুৱা আহিবা সেইকাৰণে ভাবছো এই ৰাতি একবাৰ লগ কৰি আহো মাথা হাত দি আহো লগত আমাৰ ভাগ বহি লৈছো বাকী কেনে হ'ব তোৰ ঠিক আছে খাই মজা তো ভাড়ো মই যাই আছো বৰ্তমান ৰাতি তো চাওকচোন কি অন্ধকাৰ পৰিৱেশ তো কোনো কতো নাই আমি আছো দে এই গাইছ টকাই লৈ যাম দে আজি বেয়াৰ গাইছ কিনি খানে কৰোঁ নেকি ভাল লাগে কিন্তু ৰাতি বেয়া নাগে পৰিৱেশটো একো দেখ চাই থাকক আৰু আজি অলপ এডভেঞ্চাৰ টাইপ ভবা যায় আছে মানে আজিকালি কোনো ৰাতি মানে বৰবে পাহাৰত উঠা নাই যোনে যিমান উঠছি দিনতে উঠছি তো আমি আজি ফাৰ্ষ্ট টাইম ৰাতি উঠিম এটা আল্টিমেট এডভেঞ্চাৰ মাথো সেই এডভেঞ্চাৰটো আপোনালোকে উপভোগ কৰক আৰু এনেকৈ বৰ্তমান আমি ধুনীয়াকৈ আহি পালোঁ বৰমবৈ পাহাৰ আৰু আমাৰ লগত ঠাকুৰ লৈ লৈছোঁ বাকী ভাই কেনে এই মজা 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 তো যিয়ে নহওক আমি বৰ্তমান পাহাৰ বগে বগে যাই আছোঁ মানে ইমান দিন যিমান দিন বৰমবৈ পাহাৰত আহিছোঁ আপোনালোকে গোটেই দিনত পাহাৰ বগোৱা দেখিছে তো এইবাৰ ফাৰ্ষ্ট টাইম ৰাতি পাহাৰ বগে আছোঁ তাকো 10টা বজাত দেখাই 10:11 তো ৰাতি পাহাৰ বগে আছোঁ পিছতে আমাৰ মানে এইচিৰে লোকেল ভাকু এটাক লৈ লৈছোঁ বাকী কেনে চৌৰভ ভাই কি মানে নকপিৰি আৰু ৰাতি লগ কৰিব আহিছে তো পাগল নেকি যিয়ে নহওক বলকচোন কি হয় দেখাব এনেকৈ ঠাণ্ডা ৰাতি খোজ কাঢ়ি কৰি যাই আছোঁ আমি বৰ্তমান তো চাৰু চাইডে কোনো চাইডে পোহৰ নাই মানে একদম অন্ধকাৰ চাৰু চাইডে যাইছোঁ তাক এনেকৈ বুলি যাই থাকিব লাগিব ওপৰত গেলি তো আমি এনেকৈ উঠি উঠি আধা পালোঁ তই ৰাতি যাই আছোঁ তাক কি আন্ধাৰে গাড়ী চাহ ভাই কেনে এক্সপিৰিয়েঞ্চ কেনে মজা মজা তইতো আজি প্ৰথম ৰাতি এনেকৈ আহিছে ৰাতি থাকি গৈছোঁ থাকি গৈছে নেকি তইতো বহুত দিন মাল বাকী তই মই ফাৰ্ষ্ট টাইম ঠিকে আছে একো নাই মই ফাৰ্ষ্ট টাইম গাইছ ৰাতি আহিছোঁ বাপৰে বাপ কি আই দে ইয়াৰ A few moments later আৰু বৰ্তমান ধুনীয়াকৈ উঠি উঠি আহি পালোঁ পাহাৰৰ ওপৰত আৰু আহিছে আছে আমাৰ নিপুদা হাত বেতাল হাত বাকী কেনে মানে ভাই উঠোঁতে বহুত কষ্ট পাইছোঁ আৰু মই মানে একবাৰ উঠিলোঁ আৰু এবাৰ নিম্ব লগাও হৈছে মানে বাজাৰখিনি কৰিব মানে মই গৈছিলোঁ এইফালে আৰু যি কষ্ট পাইছোঁ বৰষুণ দি আছে না এতিয়া তামাম পিছলে ভাই আছোঁ আৰু কিবাকে আৰু সেইটো হয় সেইটো বাকী নিপুদা কি ক'বা বহুত ভাল লাগিল তই আহিছে তাকে এই 10টা বজাত ই পাহাৰ বগে কিনে আমাক লগ কৰিব আহিছে সেইটো মৰম সেইটো ভাল পাৱা আৰু ই এতিয়া আগতকৈ বোলে ষ্টাইলটো অলপমান চেঞ্জ কৰিছে সময়ৰ লগে আপডেট কৰি থাকিব লাগে সময়ৰ লগে আপডেট কৰাটো ভাল ইয়েছ মানে এপ দিলে আপডেট থাকে বাকী বেতাল দা শুনিছোঁ তোমাৰো প্ৰেম হৈছে নিপুতাৰো প্ৰেম হৈছে কিবা কিবি সুধিম আমি আগবাঢ়ি যাম সেই কথাবিলাক লাগি বাকী কি হৈছে কিবা নাই শুনিছোঁ নেকি তোমাৰো প্ৰেম মোৰ প্ৰেম নাই তোমাৰ নাই মোৰ তুমি জন্তু হয় জন্তুৰ প্ৰেম হয় কিন্তু মোৰ প্ৰেমেই নাই মই কি বেয়া ধৰিব পৰা নাই ভূতেই নেকি হ'ব পাৰে এইখানে এনে লাগছে কিন্তু ঠিকে বাকী এনে খবৰ পাতি কেনে খবৰ ভাল ভাই তোক বহুত মোৰ লগ পালোঁ তই গেছলি কিন্তু এতিয়া বহুত দিন তোক লগেই পোৱা নাই বহুত ভাল লাগিল আজি মই ৰাতি লগ পাব আহিছোঁ কাৰণ অলপ বেলেগ টাইপ গম পাইছোঁ 10টা বাজি গৈছে তই যে আহিছে সেইটোৱে ভাল লাগিছে সেইটো মৰম মানে গাৰ্লফ্ৰেণ্ডক গেলি মৰম নাথাকে মানুহৰ হা এনেও থাকিব পাৰে মৰম হয় এনেই মানে ধৰিব ভাল লাগবি আৰু এনেই আৰু হেলে বুজিছে না দেই বাকী ইয়াতে বেতাল দা হতে নহয় আমাৰ ভৰালি দাও আছে বাকী কি ভৰালি দা আগৰ পৰাই ভাল পাওঁ তোৰ জুচটো ভাল লাগে বাকী পেটো উলিয়াই দিছে দেখোন তুমি পেটটো কমিছে ফুটবল খেলা না ফুটবল খেলা কৰিছে ঠিকে আছে চাবা ৰাতিলে হেল নেদা ভালে আছে আছো এটা ভাত খাওঁ বুলি আশা নকৰবি গোটেইকেইটা খাওঁৰে নে কোৱাই নাছিলো খাম বুলি তুমি ক'লা বাকী যি নহওক আছে আজি ভাল লাগছে সেইটো আহিমে মই নিশাচৰ পানী বঢ়িয়া মিনটো আকৌ কিবা এটা আছে বাকী মিনটো ৰাখি হা দাড়ি চিকি বনাবা নেকি তুমি নাই সেনেকেই থাকে চাবা আকৌ দাদা কোনোবাই ধৰি কিনে মাৰিব আকৌ বেলেগ বুলি নৰে নে তোমাক গম পাইছো নৰে কিন্তু মানুহটো ঠিকে আছে দিয়া বাকী ধুনীয়াকৈ অন্ধকাৰ চাৰু চাইডে অন্ধকাৰ তো এটা অন্ধকাৰ মানুহকো লগ পাই গৈছো বাকী কেমেৰাত বা উঠছি না গম নাপাওঁ বাকী শব্দটো শুনি বাকী আজি যে ৰাতি থাকবে আছে কি হাওত থাকবে আছে কি হাওত মানে আমি আজি 3 নম্বৰ দিন 2 দিন কৰলো 2 দিনত মানে হাওক গতেছো আৰু চ্যালেঞ্জিং ভিডিও কৰি ভাল লাগে কিবা অলই ফেস টু ফেস কৰিম না মুখামুখি কৰিম এনা বল টকা কথা এটা মানে মই শুনছো দে আৰ পিছত মানে কিবা এটা মানে হয় নেকি এটা কি কিবা এটা এনে সব আছে থাকাত সব আছে সব না এটা আমি শুনছো আৰু বহুতে কৈছি হ'ব আৰু ৰাতি কিবা ওলে আমাৰ ফৌজ আছে আমাৰ কুলি আছে আমি দাউৰি ইন্তু ফোন মাত দিবা দাউৰি গেংকে বি আমাৰ ই যাব লাগব না কি আগে মই যাম
ফেস টু ফেস তই গেলি আৰু দাউৰ গুই দিয়ে মই জানো তো বাপ্পা টেনশনই নাই বেয়া মাৰি মেজি মজা বাকি যিয়ে নহওক বহুত বেছি ভাল লাগিল একবাৰ আহিলো ৰাতি দেখা পাই দিবাক গেলি যেহেতু সময়ৰ মানে যাই আছে তো যেহেতু আমি ঘৰত গেলি যাব লাগিব তো আমি যাই থাকো বুলি ভাবছো বাকি টেনশন আছে ধুনীয়াকৈ আমি থাকিম টেনশন আছে থাকবা কিবা প্ৰব্লেম হ'লে একবাৰ কৈ দিবা আইবা পাৰো আৰু মই এটা কথা কওঁ ভালেখিনি মানুহ হৈছে ই কিন্তু অলপ তাপত আছে তাপ কণ্ডিশ্যনত আছে বৰষুণ দি আছে কিনকিনি আৰু পাহাৰত আপোনালোকে জানেই উঠোনতে বহুত কষ্ট এনাই কষ্ট আৰু পানী পৰলিতো পিছল হৈ গৈছে একো নাই আইছো আৰু তাকে বাকি ধুনীয়াকৈ যাওঁ বুলি ভাবছো একদম দে লগ পাম নেক্সট কম তাকে বাই বাই বাকি নিপুতা বাই বাই দে থাকবে দে বাকি ভৰাল দে হাত বাই বাই একদম মজা দিয়া মানে অলপ অলপ ওপৰৰ পৰা বৰষুণো দি আছে যি নহওক একবাৰ দেখা দিলো যিহেতু আমাৰ জাগাতে আছে ক'বা গেলি ওচৰে বুলি ক'ব পাৰি তো একবাৰ দেখা দিলো বাকি তোৰ কেনে লাগিল কওঁ এই মজা আৰু একবাৰ আসলো ইলো হিল যাবি নেকি একবাৰ নাগে এতিয়া বাকি তোৰ কেনে লাগিল ঠিক আছে মজা ঠিক একবাৰ লগ কৰি দিলো তোকো ভাল লাগিল তাকে একবাৰ আহিলো দেখ আৰু এই বৰষুণো দি আছে পিছল জাগা দি যাম দে আৰু কিবাকে দিয়ে ন ভাল লাগে ইগলে এটা এক্সপিৰিয়েঞ্চ এডভেঞ্চাৰ পিছু গেলি কি ডাঙৰ কাম কৰিম যদি ইটো কৰি যাম কালি নাই য়েছ ঠিকেই গুড তো ধুনীয়াকৈ মিকে তিনিটা ভাই খোজকাঢ়ি পুৰা তলক গেলি নামি আছো আৰু আমি ৰাতিটো বেতালহঁতৰ লগত একেলগে থাকিব পাৰিলো হয় কিন্তু বিশেষকৈ মোৰ অলপ পাৰ্চনেলি কাম আছিল তো তাৰ বাবে মই থাকিব নোৱাৰিলো বাৰু তো যিয়ে নহওক পিছত বাৰু এদিন থাকিম সময় মিলিলে আৰু দেখছিনে গাইছ সেই গাইছ পানী হৈ গৈছে সেই পিছে কিবাকে খোজকাঢ়ি আছো দেখ দেখছিনে গাইছ কেনে পিছে যাইছো দেখ আৰু ওপৰে অলপ অলপ বৰষুণো দি আছে এই কি কমে আৰু দেখছিনে গাইছ পিছাল হৈ গৈছে এই ৰাতিও কি পাগল হৈ গাইছ ময়ো কিবাকে নামি আহি পালো দেখ ধুনীয়াকৈ গাড়ীখন উঠি থৈ দিছিলো ধুনীয়াকৈ ষ্টাৰ্ট কৰি আছে যাই থাকিম বাকী বৰষুণো দিবা ধৰিলা বাকী বতৰ মহিমাও ধৰিব নোৱাৰিয়ে এতিয়া মানে বতৰটো ঠিকেই আছিল কিন্তু হঠাৎ বৰষুণ যাক দি দিছি ধুনীয়াকৈ গাড়ী চাড়ী বহি ল'লো বাকী আল্টিমেট ফিলিং ভাল লাগছে কিবা এটা তোৰ কেনে লাগছে আৰু ইমান ৰাতি যাওঁছো যোনটো ৰেছপন্স বেটাল সেইটো কিবা এটা বেছি ভাল লাগি যায় ৰেছপন্স থাকবই মই আছো নাই কি যিয়ে নহওক বাৰু বাকী এতিয়া বৰষুণো দিবা ধৰিছে জিকি ঘৰ যাই আছো দে মানে এক্সপিৰিয়েঞ্চ গিলা কৰি থাকিব লাগে অলপ এডভেঞ্চাৰ টাইপ হ'ল ভালো লাগিল কিবা এটা গুড নাইট আৰু ধুনীয়াকৈ ভাগতি নামাই দিলো বাকী যাবি ভালকে যা ঘুমে কি যা যাই পাই ফোন মাৰিবি দে হ'ব দেই তই ধুনীয়াকৈ নামাই দিলো তো আমি ধুনীয়াকৈ যাই আছো তো আমি তাকে মুখৰ অৱস্থা দেখছি না বৰষুণ এগাইছ বৰষুণ হঠাৎ দি দিলে দেখছি না পুৰা ভিজি গৈছো অৱস্থা চুলি তুলি কি ভাই টোপনি বেমাৰ হতো ফিক্স গাইছ হ'ব দে কাৰ বেমাৰ দেখছি না গোটাই ভিজি অৱস্থা বেয়া গৈছে আৰু ধুনীয়াকৈ ফাইনেলি ঘৰ আহি পালো দেখছি না বৰষুণত জিকি বাকী কেনে পুৰা অৱস্থা তই যিয়ে নহওক ঘৰমে আৰু মোক তই বাকী যিয়ে নহওক ধুনীয়াকৈ বৰ্তমান ফাইনেলি আহি পালো ঘৰ বাকী দেখছি না জিকি পুৰি অৱস্থা বেয়া তো যিয়ে নহওক একবাৰ লগ কৰিলো বা যিহেতু আছিলে আমাৰ জেগাত একবাৰ দেখা দি আহিলোঁ অলপ এডভেঞ্চাৰ টাইপ হ'ল যিহেতু ৰাতি গেলোঁ অলপ মানে ইউনিক কৰিব চেষ্টা কৰিলোঁ তো যিয়ে নহওক বাকী ভিডিঅ'টো ভাবিছোঁ এইখিনি দেখা এই গাইছ কিবা ভাল লাগিলে লাইক চেক কৰি দিব যদি বেয়া লাগছে তেতিয়া ডিছলাইক কৰক তো লগ পাম এটা বেলেগ ভিডিঅ'ত বিদায় গাইছ বাকী লগ পাম বিদায়